বাবু তুমি ক'ত যাব ওলাইছা অ' বগা মেখেলা চাদৰ পিন্ধি চুলি তুলি মেলি ইমান ঠগে ওলাইছে যে ক'ত যাবা মন্দিৰত জৰকে ক অলপমান ক'ত যাবি শুনাই নাই মই মন্দিৰত যাম ইয়াত আজি 22 জানুৱাৰী আজিতো সকলোৱে জানে আজি অযোধ্যাত ৰাম মন্দিৰ উদ্ঘাটন হ'ব গতিকে আমিও মন্দিৰত যাব ওলাইছোঁ না বাবু ক'ত যাম কচোন মন্দিৰত অঁ তুমি কথা কৈছা মোক বেলেগ কাপোৰ দিয় নহ'লে নালাগে দিয়া হ'ব দিয়া ন आज गली गली अवध सजाएंगे आज पग पग पलक बिछाएंगे এতিয়া আমি মন্দিৰত যাই আছোঁ মই আৰু মোৰ হাজবেণ্ড আগলৈ আমি মন্দিৰত গৈ পেলাই আপোনালোকক দেখাম गली अवध सजाएंगे आज पग पग पलक बिछाएंगे आज सूखे हुए पेड़ फल जाएंगे नैना भीगे भीगे जाए कैसे खुशी छुपाए कुछ समझ न पाए फूल बिछाए कैसे खुशी छुपाए राम आएंगे कुछ समझ न पाए कहाँ फूल बिछाए राम आएंगे আমি আছোঁ চন্দিকা মহাদেৱালয় ছয়গাঁও সমষ্টিত হয় আৰু এইটো মহাদেৱালয় বহুত পুৰণি বহুত পপুলাৰো হয় লগতে এই মন্দিৰটোৰ ওচৰতে এটা পুখুৰী আছে ইয়াতে বহুত ধৰণৰ মাছ আছে কাছ আছে আৰু ইয়াতে মানে যিমান মানুহ আহে সকলোৱে ইয়াত তাৰমানে দানা দিয়ে মাছক মুড়ি দিয়ে লগতে পত্নীয়েও মুড়ি দি আছে মোৰ দিয়া মুড়ি দি আজি দেখোন মাছ অহা নাই ন বেলেগ দিনা আহে মাছ কাছ বহুত আহে আজি দেখোন মাছ অহাই নাই কিয় বা গতিকে চাই থাকক এতিয়া আৰু আমি বেলেগ এটা মন্দিৰত যাওঁ বন্ধুসকল আমি আহি পালোঁ এতিয়া মন্দিৰত গৈছিলোঁ আৰু এইখন প্ৰভু হনুমানৰ পতাকা আনিছোঁ এইবাৰ এইখন আমি ঘৰৰ পিছফালে এতিয়া লগাম গতিকে ভিডিঅ'টো আজি এইখিনি আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিবি